Hello everyone, এটা আমি আজি দুপৰীয়াৰ খানা খাবলৈ লৈছো আপোনালোকে খালে নাই জনাব কমেন্ট কৰি আজি কি আছে আমাৰ সিম্পল কে আছে আজি সিম্পল কে তো কি চিকেন আৰু এটো কি আছিল তিল দি পিনি চিকেন অকমান বনাইছিলো তিল চিকেন তাৰ পিছতে এফালে প্ৰসাদৰ চাটনি বুটৰ ওটেঙা আচাৰ ঘৰৰ পৰা মায়ে কৈছিলে ঘৰৰ পৰা দি পঠাইছে ওটেঙা আচাৰ দুইটা খাই লওঁ এই কালি আজিয়ে মানে দুপৰীয়া এনেকে খাবলৈ পাইছো আৰু দোকান জনাই যাম দোকানত নালাগে বুলি কৈ পিনি ভাত বনাবলৈ কৈছো নহলে খাবলৈ পাওঁ মায়ে বনাই দিয়ে তথাপি দুইটা মানে লগটো নাপাওঁ দুপৰীয়া ভিডিও বনাব নোৱাৰা হলো এখানে দুপৰীয়া খাজত দুইটা খাবলৈ নাপাওঁ লগতে আজি মাহৰ হকামলৈ গ'ল তেতিয়া আমি দুজনে আৰু এতিয়া টেষ্টি হৈছে মজা নে মজা চাটনিটো বহুত জ্বলা হৈছে বাকি মাংস জ্বলা নাই মাংসটো ভাল হৈছে ন তিল আজি বেছি দিয়া নাই হেদিনাখন তিল অকমান বেছি হৈছিলে নহয় তিলে কাৰণে পুৰা কুলা কৰি পেলালা হেদিনাখন হেৰি হ'ল জিতা লাগিলে খাবলৈ হ'লে মই ভালে পাইছিলো বাৰু মই নিজে খাই বেয়া পালো সি আকৌ ভাল পাইছে মই সব ভাল পাওঁ আমাৰ নষ্ট নকৰে দেই আমাৰ মানুহজনে একদম নষ্ট নকৰে কষ্ট কৰি পইচা খৰচিছো নষ্ট কৰিলে বেয়া লাগে সেইকাৰণে যি হলো আৰু খাই থৈ দিব ঠাণ্ডা হওক গৰম হওক কথা নাই আৰু হ'ব বাৰু এতিয়া খাই লওঁ আপোনালোকে খালে নাই কমেন্ট কৰি জনাব লগতে আমাৰ ভিডিঅ'সমূহ চাই থাকিব